তো এই ব্ৰহ্মপুৱাই মস্ত ঠাণ্ডাত কিয় সাৰ পাইছোঁ গম পাইছেনে? গম পাব চব চাই থাকক। পোহৰ চহৰ নাই একদম, মানে চাওক ৰাতিপুৱাই নাই। তো বাজিছে বৰ্তমান 5:20 আৰু এই 5:20 ইমান ৰাতিপুৱাই মই কিয় ওলালোঁ? মেইন মামলাটো কি জানে? মামলাটো হৈছে ভাই পিকনিক আৰু পিকনিকৰ কাৰণে যি টি কৰিব পাৰি। এই ইমান ৰাতিপুৱাই চাওক, ৰাতিপুৱাই নাই এতিয়া ওলাব পাৰিছোঁ। এয়া জেকেট, এয়া জোতা, লং পেণ্ট, হাত মোজাও আছে, এয়া পিন্ধি আছোঁ। তো চব লৈ মই এতিয়া ওলালোঁ। তো বলক মোৰ সৈতে। তো এতিয়া আপোনালোকে ভাবিছে যে পিকনিক ক'ত যাম, ইমান যে জছত কথা কৈ আছোঁ। হয়, পিকনিক যাম। আপোনালোকে যিটো ভাবিছে, যদি নামনি অসমৰ পৰা চাই আছে, যিসকলে নামনি অসমত বাস কৰে এনেও গমেই পায় পিকনিক প্লেচ ক'ত যায়, ক'ত বেছি ভাল হয়। আপোনালোকে যিটো ভাবিছে সেইটোৱে হয়। বগামাটি যাম পিকনিকত, আৰু বগামাটি যাবলৈ মই পূৰা ৰেডি একদম। এতিয়া মই যাম পাতিলাধ, এয়া হৈছে মানিকপুৰ, আৰু যাম মই পাতিলাধ। তো পাতিলাধত মোৰ বন্ধুৰ ঘৰত এইখন থৈ দিম, আৰু তাৰপিছত আমি কিহেৰে যাম তাতে গম পাব। বলক আন্ধাৰ পোহৰ হোৱাই নাই ভালকৈ, তাতে গম পাব চব। তো মোৰ ফ্ৰেণ্ডৰ ঘৰত গাড়ী থৈ এতিয়া মই হাইৱেলৈকে গৈ আছোঁ। এইটো হৈছে হাইৱে, তালৈকে গৈ আছোঁ এতিয়া। চাওক, আৰু ফ্ৰেণ্ড ওচৰত আগতে গৈছে, মোক দেখাই নাপালে। এতিয়া মই যে সিহঁতক ছাৰপ্ৰাইজ দিম, চব আগতে আহিছোঁ তোমালোকে। তো বলক এতিয়া কি কৰি আছে চাব দেই। এইটো এয়া দেখিছে, এয়া সেইজন পূৰা বান্দাৰ নিচিনা হৈ ওলাইছে একদম। আৰু সিহঁতৰ ঘৰত মই গ'লোঁ, সি গমেই নাপালে মই কোন দি গ'লোঁ। এয়া কি কৰি আছা? পানী ৰেডি, এয়া ঠাণ্ডা পানী। এই ঠাণ্ডা পানী খাই আৰু বডি নাথাকিব পাৰে, দাঙিব কিন্তু পাৰে পূৰা। তো সকলোবোৰ ৰেডি, কিন্তু বাছ এতিয়ালৈকে আহি পোৱা নাই। এডভান্সে আহিছোঁ টাইমতকৈ, কাৰণ আগতে আহিব কৈছে, আহিছোঁ এতিয়া। আৰু বাছ আহিলে যাব পাৰোঁ আৰু বগামাটি। তো সকলো ৰেডি পূৰা, ৰেডি, চবেই এক্সাইটেড একদম। সেইকাৰণে ৰাতিপুৱা সোনকালে উঠিছে। আৰু ৰাতিপুৱা উঠাৰ কোনোবাই যদি মোক টিপছ সোধে, মই এইটোৱে দিম যে সদায় পিকনিক প্লেন কৰক পিকনিক, তেতিয়া সদায় সোনকালে উঠিব পাৰিব। আপুনি নুঠিলেও আপোনাৰ জোচে আপোনাক টানি উঠাই দিব, টেনশ্যন নাই। তো এতিয়া চাই থাকক, বাছ আহিব। তো বহুত দিন, বহুত মাহ, বহুত বছৰ, বছৰ বেছি হৈ গ'ল। তো বহুত মাহ পিছত পুনৰ এবাৰ আমাৰ সকলোৰে বিন্দাছ বিকে চেনেললৈ স্বাগতম জনাইছোঁ। চাই থাকক আজিৰ দিনটো কি কৰোঁ, কি নকৰোঁ, সকলোবোৰ দেখা পাব। আৰু বহুত দূৰ, ইয়াৰ পৰা কিমান হ'ব? 117 কিলোমিটাৰ। 117 কিলোমিটাৰ বাছত যাওঁতে জীৱনত প্ৰথমবাৰৰ কাৰণে বাছেৰে ইমান ডাঙৰ এটা জাৰ্ণি, ইমান দীঘল এটা জাৰ্ণি। তো কেনেকুৱা কি হয় চাই থাকক। কুঁৱলী অলপ আগতে তামাম কুঁৱলী পৰিছিল, কিন্তু এতিয়া প্ৰায় কমিলে আৰু হাইৰত নাই। আজি জোচেই বেলেগ ভাই, পিকনিক হয় পিকনিক। তো চেলো, এতিয়া আমি ফটো উঠিম গোটেইকেইটাই। এটা ফটো মাৰোঁ, আপোনালোকে এতিয়া বেগত সোমাই থাকক মোৰ। তো এতিয়া ফটো মাৰিম। আমাৰ আল্ট্ৰা বাছ পূৰা ৰেডি একদম, ৰেডি পূৰা একদম ৰেডি চবে। এতিয়া বাছত উঠিম আৰু যাব লাগে। আহিব, অহাৰ পিছত সকলোৱে মিলি একেলগে যাত্ৰা আৰম্ভ কৰিম। তো আমি যেতিয়া বগামাটি গৈ পাম, চাই আৰু মই কি কৰিম গম পাইছে? ছোৱালী চাম, চাই আৰু মই মনে বোৱাৰী নাচাওঁ, এইটো মিছা কৈছে। ছোৱালী চাম তাতে পিকনিকৰ মেগী। তো ফাইনেলি আহি পাইছে আমাৰ বুবুল ভাই। বুবুল ভাই আহি পাইছে ঘৰৰ পৰা। কি খাইছে? কি খাইছে? চিৰা খাইছোঁ। এই চিৰাটো খাব জানিলে কি চিৰা? চাউলে চিৰা ন? কি নহওক, বুবুল আহি পাইছে। আৰু কোন আহিব লগা আছে দেখা পাব। পূৰা গান লগাই দিছে, কপিৰাইট নাহিলে হ'ল আৰু। পাছৰ ফালে পূৰা এনজয় কৰি আছে, চাব দেই একদম। এনেকৈ ফ্ৰীতে ছোৱালী দেখাই আছোঁ।
আমাৰ নিচিনাকৈ ইহঁতেও মেজিকত একদম পাণ জাপাদি জাপি ওলাইছে পিকনিকত হা 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 क्या हो रहा है ঘণ্টা বাছত কেকো জেপো কৰি ফাইনেলি আমাৰ ডেষ্টিনি বগামাটি আহি পালোঁ এয়া বগামাটি সকলোফালে কেৱল দেখা পাব মাটি মাটি আৰু এয়াই হৈছে বগামাটি সকলোফালে মানুহ আজি চানডে আপোনালোকে জানে চানডে গতিকে চানডে কাৰণে কিমান মানুহ হৈছে এতিয়া মানুহ দেখিলে পাগল হৈ যাব কিমান মানুহ এতিয়া আমি যেতিয়া বাছত আহিছিলোঁ তাৰপিছত তামাম গাড়ী মানে ধৰিব নোৱাৰি একদম আৰু এতিয়া মানুহ চাব মানুহ কিমান মানুহ আহিছে এতিয়া সকলোবোৰ দেখুৱাম এয়া পানী পানী চাই যাব লাগিব এইটো চাইডেও মানুহ আছে তাৰপিছত এইটো চাইডেও মানুহ আছে তো এনেকৈ শিলৰ মাজে মাজে খোজকাঢ়ি এখোজ দুখোজ কৰি পিছল খোৱাৰ ভয়ত গৈ গৈ পালোঁ দিয়ক তো এয়া চাওক সকলোৱে বহি গৈছে পূৰা এতিয়া ব্ৰেকফাষ্ট হ'ব কিজানি তো ব্ৰেকফাষ্ট খাম এতিয়া চবে চাহেৰতো পূৰা ভোক লাগি আছে গোটেই বাছখনতে বকি আহি আছে খাব খাব বুলি ইটো আৰু শ্লাইচ মানে টানেই বাছৰ পৰা তো মই তাক ৰখালোঁ এনেকৈ নালাগে তো এনেকৈ ভিডিঅ' বনাই থাকোঁতে থাকোঁতে দিলে নহয় ঘপককৈ আমাক পানী আনিব তো এতিয়া যাব লাগিব নদীলৈ পানী আনিব তো গোটেইকেইটাই আমি গৈ আছোঁ পানী আনিব চাওক এয়া আগে আগে বুবুল চাহেৰ আৰু মই পিছে পিছে বাল্টি নলোৱাকৈ গৈ আছোঁ সিহঁতৰ লগত তো এতিয়া পানী ল'ম চাই থাকক আমি আহিছোঁ পানী নিব এতিয়া ইয়াৰ পৰা পানী নিম পানী পুৰা ঠাণ্ডা বাপৰে বহুত ঠাণ্ডা পানী একদম বাল্টিত পানী ভৰোৱাৰ ষ্টাইল চা না বেটাৰ ষ্টাইল চা ব্ৰেকফাষ্টত এয়া হৈছে ব্ৰেড এয়া জেলি তাৰপিছত এইটো আণ্ডা কণী তাৰপিছত আপেল আপোনালোকে চাই থাকক আমি খাই থাকোঁ এতিয়া চবেই খাই আছে আপোনালোকে চাই থাকক এনজয় কৰি থাকক ঘৰতে আপোনালোকে কেতিয়াবা আহিব বগামাটি কাৰণ খুব ধুনীয়া প্লেচ এতিয়া আধাও দেখুওৱা নাই আপোনালোকক গোটেইখিনি দেখুৱাম বুলি ভাবিছোঁ কি হয় চাওক মজা একদম কাশ্মীৰী আপেল তাৰ লগতে স্পেচিয়েল আইটেম লাল চাহ খাই দিয়ক চোৰা চুৰি চবে নাচে বুঢ়া বুঢ়ী তো চাহেৰ কেনে লাগিছে আহি ইয়াত বহুত মজা লাগিছে একদম মজা ব্ৰেকফাষ্ট কৰিলোঁ এবাৰ অলপ ফুৰিম এতিয়া ফুৰিম এইবিলাকক চাম মই নাচাওঁ ই চাব মই চাম ই নাচাব তো এই হৈছে বগামাটি সকলোৱে এনজয় কৰি আছে খুব ধুনীয়াকৈ চাওক আপোনালোকেও আৰু পাৰিলে আহক চবেই সকলোৱে এনজয় কৰি আছে ধুনীয়াকৈ অ' ভাই কেনে মজা মজা একদম মজা মজাটো লাগে ইমান ধুনীয়া প্লেচত আহিলে কাৰ মজা নালাগিব চবৰে মজা লাগিব চালিয়া লাগছে চাউণ্ডবোৰহে আপোনালোকে ক্লিয়াৰ নাপাব কাৰণ মানুহ আপোনালোকে গমেই পাইছে চাওক কিমান মানুহ আছে কিমান হাল্লা হৈ আছে ইয়াতে তো উপায় নাই তাৰ কাৰণে চৰি এয়া আমাৰ ছাৰ আৰু মই গোটেইকেইজনে গৈ আছোঁ বগৰীৰ কাটাৰ মাজে মাজে ইয়াত অলপ কাটা এতিয়া পিন্ধিলেও আৰু উপায় নাই ছাৰে খাই দিছে তো চাই থাকক আমিও চাই থাকোঁ আপোনালোকে কাটাৰ মাজে মাজে এতিয়া ভৰিত কেইডাল কাইটে পিন্ধিলে ঠিক নাই আৰু তো যিমান দূৰ বাৰু গৈ আছোঁ ইয়াতে কি কি আছে চাওঁ গোটেইখিনি আপোনালোকে চাই থাকক
দেখুৱাব লগা বহুত আছিল যদিও আপোনালোকক ইমান বেছি দেখুৱাব নোৱাৰিলোঁ কাৰণ সময়ৰ অভাৱ আৰু আমি সিটোবাৰে নগ'লোঁ সিটোবাৰে মন্দিৰ আছিল আৰু কিবা কিবি আছিল বোলে তো পিছত যদি আহোঁ আপোনালোকক নিশ্চয় এটা কথা গম পোৱা কি ক সেইখন যে আছে আগত পাহাৰ বুলি কয় এইখনক সঁচানে অঁ পাহাৰ বুলি চাৰাটো আজিহে গম পালা না অঁ মজা তো এয়া দেখা পাইছে জিপলাইন যদি আপুনিও ইয়াতে আহে জিপলাইন কৰিব খোজে এই তাৰ ডালত এনেকৈ ওলমি লওক আৰু গৈ থাকক তাৰে তাৰে সিটো বাৰলৈ বম এনজয় পাব আহক 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 আৰু ইয়াতে জিপলাইন উপভোগ কৰক তো আপোনালোকে জিপলাইন দেখিলে তাৰপিছত এয়া হৈছে ৰাফটিং এয়া ৰাফটিং কৰি আছে চাব পাৰে আৰু ইয়াত নাও বহুত মানুহ আহিছে নাৱত এইখনৰ দৃশ্য চাওক বহুত ধুনীয়া ক'ৰ পৰা আহিছা ভাল লাগছে আপোনাৰ ক'ৰ পৰা বেলকনা আমি বহুত দূৰৰ পৰা আহিছোঁ ক'ব পাৰে একদম একো নাই বৰ্ণামৰ কলেজ চিনি হ'ব লাগে ওচৰ দেখোন আপোনালোকে দেখা পালে কিমান মানুহ আহিছে আজি ছানডে গতিকে আপুনিও যদি নামনি অসমৰ কোনোবা এঠাই হয় ইয়ালৈ নিশ্চয় আহক নামনি অসমৰ প্ৰত্যেকজন মানুহ ইয়ালৈ এবাৰ হ'লেও আহে যদি এইবাৰ নহ'ল কি হ'ল অহাবাৰ আহক মুঠতে আহক কাৰণ সঁচাই বৰ ধুনীয়া একদম মনোমোহা দৃশ্য ক'তো বিচাৰি নাপাব এনেকুৱা আচলতে আৰু আপাৰ আছামৰ মানুহ বহুত আহে তো যদি আপাৰ আছামৰ হয় ৱেলকাম জনাইছোঁ আমাৰ নামনি অসমৰ ঠাই আহক আমি স্বাগতম জনাম ইয়াত আৰু এনজয় কৰক গা ধুব পাৰে জিপলাইন কৰিব পাৰে ৰিভাৰ ৰাফটিং কৰিব পাৰে সকলো কৰিব পাৰে এনজয় এই ভাত আহি গ'ল ভাত 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 এই ভাত দিয়াই নাই মাংস ক'ত গ'ল এই মাংস আন জল্দি এতিয়া আপোনালোকে চাই থাকক আৰু আমি মাংস খাব লাগে মাংস এতিয়া আহি আছে মাংস চাওক সেইটো মাংস এয়া মাংস দিব আৰু এতিয়া মাংস খাই আৰু এতিয়া অলপমান ফুৰিম তাৰপিছত যাম তো খোৱা দোৱা চব শেষ ইমান নেদেখালোঁ আৰু অলপমান এনেই আপোনালোকে দেখা পালে তো খালোঁ সকলোৱে মিলি খালোঁ খুব ধুনীয়াকৈ এনজয় হ'ল আৰু হৈ গ'ল আৰু এতিয়া কি কৰিম এতিয়া যাব লাগে অলপ পিছত গোটেইখিনি অলপমান ৰেষ্ট লৈ গোটেইখিনি গুচি যাম আৰু ভাবিছিলোঁ বহুত দেৰি হৈ যাব কিন্তু আচলতে হৈ গ'ল সোনকালে তো ভালেই হ'ল যি হ'ল নে কি যি হয় ভালৰ কাৰণে হয় কেনেকুৱা লাগিল আজি মজা একদম মজা লাগিল লাইফত ফাৰ্ষ্ট টাইম হয় পিকনিক লাইফত ফাৰ্ষ্ট টাইম কি পিকনিক মানে ইয়াতে অঁ ইয়াতে তাকেতো পিকনিকটো ফাৰ্ষ্ট টাইম নহয় ইয়াতে ফাৰ্ষ্ট টাইম ইয়াত ফাৰ্ষ্ট টাইম বগামাটি ফাৰ্ষ্ট টাইম যি কি নহওক ভাল লাগিল বগামাটিত আহি ভাল লাগিল এইটো এক্সপিৰিয়েঞ্চ থাকি যাব গোটেই জীৱনভৰ আৰু সেইকাৰণে ভিডিঅ' বনালোঁ আপোনালোককো দেখুৱালোঁ মই ভিডিঅ'টো নবনালোঁ হয় কাৰণ ইমান ধুনীয়া প্লেচ এটাত আহিছোঁ আপোনালোকক নেদেখালে কেনেকুৱা কথা হ'ব নিশ্চয় বহুতে আহিছেও ইয়াতে আগতে কিন্তু যিখিনিয়ে দেখা নাই নিশ্চয় আজি ভাল ভাল দৃশ্য কিছুমান দেখা পালে আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে লাইক মাৰি দিব নে কি কয় বহুত দিনৰ মূৰত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ আৰু আমাৰ চাহেৰ আছে আগে আগে খোজকাঢ়ি আছে তো এতিয়া অলপ পিছত যাম বাই বাই তো আহি আমাৰ এতিয়া যাত্ৰা প্ৰায় শেষ খবৰে হ'ল মানে কি নলবাৰী পালোঁ আৰু আছে তো ইয়াৰ পিছত আৰু ঘৰত যাম সকলোৱে ঘৰা কৰি যাব ইও নিজৰ ঘৰত মোৰ নিজৰ ঘৰত চবেই নিজৰ ঘৰত আৰু পিছত লগ পাম তাৰপিছত লাষ্ট মমেণ্টত চাহ আৰু আপোনালোকক আৰু কেতিয়া লগ পাওঁ ঠিক নাই পিছত কেতিয়া ভিডিঅ' বনাওঁ গতিকে এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰোঁ এয়া চাহ খাম এতিয়া নলবাৰীৰ এখন দোকান এখন সোমালোঁ হয়তো চাহ খাম আৰু তাৰপিছত বাই বাই আমাৰ সদস্যসকল বাই বাই তো লাষ্ট মমেণ্টত এনেকৈ একাপ গৰম চাহ খাই বিদায়